खुलुमबाय लोगोफोर नेचार पाब्लिकेशनाव नोंथांमोनखौ बरायबाय दिनै नोंथांमोननि सिगाङाव मोनसे भिडिअ दिन्थिनो लानाय जादों जाय भिडिअखौ नुयोब्ला जोङो साफ्रोमबो साननो हागोन दि जाथाया मा जानानै दङ अर्थात थासारिया माबोरै दङ बेखौ जोङो हमनो हानाय जागोन दा बे जाहैबाय लोगोफोर दानि जेनाखि कोविड-19 नि सिचुएशन बा बे थासारिनि जानाखि गोहोम बे गोहोमा दुलाराय मुलुगनाङैनो गोहोम खोख्लैनाय बायदि जोंनि भारतआवबो जादों आरो बे आसामावबो जादों साफ्रोमबो मिथिखागौ बेखौ बांद्राय बुंनांगौनि गोनांथि गैया दा अब्लाबो दा बेयाव नोंथांमोननि थाखाय दिन्थिनो लानाया जाहैबाय जोंनि आसामनि जानाखि सुबुंफोर दा बाहाय गासैबो हारिफोरखौ लानानै लोगोसे जोंनि आसामनि जेसेबां बायजोआव थानाय सुबुंफोर दङ आसामनि बाहेरायाव जायफोर सुबुंफोर दंहैयो बिथांमोनहा जोबोद खस्थ'नि गेजेरजों भुगिनांगासिनो दङ आरो बे भुगिनांनाया दिनैसिमबो जोबनानै थाङाखै अदेबानि भारत सरकारा जोंनो बिथांमोननि थाखाय माखासे स्पेशल ट्रेन होदोंबाबो नाथाय बेखिनि ट्रेना थोनाय जायाखै अर्थात बेनि थांलाय फैलाय राहाया जेबो मोलोमनो थोनाय जायाखै दा बेनि थाखायनो जोंनि आसामनि सुबुंफोरा चेन्नाइआव थानाय आसाम भवनाव ओरैबायदि लोब लोब दंहैयो आरो ओरैबायदि जेंनायाव दङ बेखौ नोंथांमोनहा नायनानै बुजिना लानो हानाय जागोन भिडिअखौ नायनानै लाग्रोदो এয়া চাওক এয়া হৈছে চেন্নাই অসম ভৱনত প্ৰায় আমাৰ আপোনাৰ অসমীয়া শ্ৰমিক প্ৰায় 2000 শ্ৰমিকে ইয়াতে আবদ্ধ হৈ আছে অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ন্যায় ব্যৱস্থা কৰা নাই আজি ইয়াতে 2-3 দিন ধৰি গোটেই শ্ৰমিকবোৰে ৰাস্তাতে শুই আছে ইয়াতে এনেকৈ আছে অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই নমস্কাৰ মই সমুদ্ৰ চুতীয়া গোলাঘাটৰ হয় বিশেষভাৱে কি আজি কেইদিনমানৰ আগতে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা এই মাহৰ মানে 12 তাৰিখে ট্ৰেইন আছিল বুলি কৈছিল সেইকাৰণে সেইটো নিউজ পাই মানে নিউজ সকলো আমাৰ অসমীয়া যিমান আছে ইয়াত চেন্নাইত তামিলনাডুত মানে তেখেতসকল এতিয়া নিউজটো পাই পিনি আহিছিল গতিকে এতিয়া ইয়াত কৈছে এতিয়া ট্ৰেইন নাই অসমততো 12 তাৰিখে আমাৰ অসমৰ ট্ৰেইন যোৱা নাই 11 তাৰিখে যোৱা নাই 13 তাৰিখে যোৱা নাই আমি আকৌ ইয়াতে আছোহি এতিয়া আমাৰ বহুতৰ ল'ৰা সালাৰী হোৱা নাই দৰমহা হোৱা নাই কিছুমানে ৰুম খালি কৰি আহিছে কিছুমানৰ কোম্পানীৰ পৰা খেদা দিছে যে ইয়াত এতিয়া কৰোনা ভাইৰাছ কোনে কি কাম কৰিব আমি পইচা কেনেকৈ দিম বহুত হাজাৰ ল'ৰা এইটো অৱস্থা হৈ আছে কিছুমানে পাইছে কিছুমানে পোৱা নাই যিসকলে পোৱা নাই সেইবিলাকৰ অৱস্থা কি এতিয়া প্ৰব্লেমটো চবৰে হৈ আছে গতিকে আমি ৰিকুৱেষ্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে আমাৰ অতি শীঘ্ৰে অতি সোনকালে আমাৰ চেন্নাইৰ পৰা অসমত লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু কোৱাৰেণ্টাইনত যিমান দিন থাকিব লাগে এমাহ লাগে দুমাহ লাগে লাগিলে এবছৰে থাকিব লাগে আমি চবেই কোৱাৰেণ্টাইনত থাকিবলৈ আমি এগ্ৰী মানি আছোঁ আৰু মুঠতে ইয়াত এতিয়া কিবা খোৱা পইচা দিব লাগে গা ধোৱা পইচা খোৱা পানী চবৰে পইচা ৰুমৰ পইচা সব পইচা আৰু যদি পইচা যদি নাথাকে তেতিয়াহ'লে এই আমাৰ আমি এতিয়া নিজৰ কাৰণে এতিয়া এটা পৰিয়াল চলাবৰ কাৰণে আমি এতিয়া বাহিৰত আহিছিলোঁ বাহিৰত কাম কৰি আছোঁ এইখিনি পইচা আমি যি পাৰোঁ 5, 10, 15, 20 যেনেকৈ আমি ঘৰলৈ পঠাওঁ সেইবিলাকে চলি যায় আপোনালোকেতো কোম্পানী এটা অসমত খুলি দিব নোৱাৰিলেই আমাৰ এতিয়া চেন্নাইত যিখিনি কষ্ট কৰি আছে তামিলনাডুত যিখিনি কষ্ট কৰি আছে সেইখিনিকতো আপোনালোকে অসমলৈ লৈ যাব পাৰে এতিয়া মিজোৰামো গৈছে ত্ৰিপুৰা গৈছে অৰুণাচলৰ মেঘালয় বহুত ট্ৰেইন গৈছে কিন্তু আমাৰ অসমৰ ট্ৰেইন কিয় যোৱা নাই অসমৰ ট্ৰেইনটো আপোনালোকে পঠাই দিব লাগে আপোনালোকে ইয়াতে কেতিয়াৰ পৰা আহিছে আৰু কিমান দিন হ'ল আমাৰতো মইতো মিনিমাম এতিয়া 6-7 বছৰ হৈ গ'ল নহয় ইয়াতে অসম ভৱনত কেতিয়াৰ পৰা আছে আপোনালোক আমি এতিয়া 3-4 দিন আমি লাগিয়ে আছোঁ কাম অনলাইনত বাছ ভাড়া কৰি যাব পাৰিব বুলি কৈছিলে আমি এতিয়া 3খন বাছত 1 লাখ টকাৰ ভিতৰত মিনিমাম 70,000 টকামান আমি এডভান্স দিছিলোঁ এতিয়া গাড়ী মালিকে কৈছে কি আপোনালোকে যদি নাযায় তেতিয়াহ'লে আগে ক'ব লাগিছিল এতিয়া আপোনালোকে নাযাওঁ বুলি কোৱা দেখি আমি এইবিলাক পইচা ঘূৰাই দিব নোৱাৰোঁ তেতিয়া এইখিনি পইচাটো আমাৰেই গৈ আছে গতিকে আপোনালোকে অসম চৰকাৰে যিমান সোনকালে পাৰে আমাৰ অসমীয়া ল'ৰাবিলাকক লৈ যাব লাগে একেই তেজৰ মানুহ একেই অসমীয়া মানুহ গতিকে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক অতি শীঘ্ৰে সেইটোৱে মই ক'ব বিচাৰিছোঁ ইয়াতেতো এতিয়া কোনো ধৰণৰ হোটেল বা দোকান কোনো ধৰণৰ খোৱা নাই আপোনালোকে এই 3 দিনে কি খাই আছে বা কেনেকৈ আছে কিছুমানে এসাঁজ পাইছে কিছুমানেতো নোখোৱাকৈ আছে মই যোৱাকালি মানে এইবিলাকৰ কাৰণে মই যাম ঘৰত কিন্তু বাকী লগৰবিলাকৰ কাৰণে মই গোটেই অসমৰ ৰাইজৰ কাৰণে মোৰ অকল ৰুমৰ মানুহৰ বুলি নহয় মোৰ ৰুমৰ ওচৰ পাজৰ ল'ৰাৰ কাৰণে বুলি নহয় গোটেই অসমৰ মানুহ তামিলনাডু যিমান আবদ্ধ হৈ আছে মইতো বহুতৰ হোৱাটছআপ গ্ৰুপ মই 2টা খুলিছোঁ এডভান্সো দিছোঁ 70-80 হাজাৰ টকা
সেইবিলাকতো আমি ঘূৰাই নাপালোঁ। আপোনালোকে বৰ্তমান ইয়াতে খোৱাৰ ব্যৱস্থাটো খোৱা ব্যৱস্থা ক'ত একোৱে নাই। এইখন গেট চাওক আপোনালোকে, গেট বন্ধ কৰিছিলে অসম ভৱনৰ ইয়াত কোন কৰ্মৰত থকা মানুহবিলাকে এইখন গেট মই দেখুৱাইছোঁ আৰু এইখন গেট, এইখন অসম ভৱনৰ মেইন গেট, এইফালে আছে উৰিষ্যা ভৱন, অসম ভৱনৰ মেইন গেট। ইয়াতে বাহিৰত গোটেই হাজাৰ হাজাৰ ল'ৰা আছিল, হাজাৰ ল'ৰা আছিল। গেটখন বন্ধ কৰি দিছিলে, গেটখন বন্ধ কৰিছিলে। আমাৰ ল'ৰাবিলাকে কি কৰিছে, কিছুমানে ৰুম চুম এৰি থৈ আহিছে, খাবলৈ নোপোৱাকৈ আহিছে। তেখেতসকলৰ খং উঠাটো স্বাভাৱিক কথা, খং উঠিবই সকলোৱে। এইখন কিন্তু অসম নহয়, গতিকে তেখেতসকলে এইখন গেটখন বন্ধ কৰা অধিকাৰটো ক'ত পালে? আৰু ইয়াৰ লোকেল পুলিচ তামিলনাডুৰ প্ৰশাসন আহি পানি তেখেতসকলে কৈছে যে গেটখন আপোনালোকে খুলি দিয়ক অতি শীঘ্ৰে। গেট খোলাৰ কাৰণেহে আমাৰবিলাক এনেকৈ আছে। ইয়াত চব হাজাৰ হাজাৰ ল'ৰা সকলোৰে আহিয়ে আছে। আপোনালোকে ক'ৰ পৰা আহিলে? মাধৱপুৰমৰ পৰা। ক'ত যাব? আমি গোলাঘাটত যাব। কেতিয়া আহিলে আপোনালোকে? আমি এই আহি পালে মাত্ৰ। এয়া চাওক, আপোনালোকে দেখি আছে যে শ শ ল'ৰা এতিয়া অসম ভৱনলৈকে আহি আছে। অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা হোৱা নাই। আপোনাৰ সকলোবোৰ ল'ৰাই ইয়াতে এনেকৈ ৰৈ আছে। এতিয়ালৈকে অসম চৰকাৰে কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া নাই, পাছ দিয়া নাই, সেইবাবে কোনো ল'ৰাই যাব পৰা নাই নিজৰ ঘৰলৈ। এয়া চাওক, এয়া অসম ভৱনৰ ভিতৰৰ দৃশ্য আপোনালোক সকলোৱে দেখি আছে। दा नोंथांमोनहा नुनो मोनबाय जानो हागौ थासारिया माबोरै जोबोद गोब्राब जानानै दंगासिनो दङ। दा बे थासारिखौ नोजोर बोनानै जोंनि आसाम सरकारा मा खाबु लानांगौ बिनि सोमोन्दै जों साफ्रोमबो बुंनो हाबाय जानो हागौ। आरो बिथांमोनहा दा लागासिनोबो दङ, हथात लानो सानदोंब्लाबो थाबैनो लानांगौ। दा बेखौ जों साफ्रोमबो रायजो राजाफोरा जर खालामनाया जोंनि गोनांथि दङ। मानो होनबा आसामनि सुबुं हिसाबै जोंबो आसामनिनो बिदा फंबाय, बिब' बिनानाव बा बिदा फंबाय गेदेमा बिथांमोनहा बायजोआव थानानै जेसेबांनाखि खस्थ' मोनदों, जोंबो आसामाव थानायनि गेजेरजों बिथांमोनखौ नुनायजों लोगोसे जोंबो दुखु मोनखांनाय फैदों। आरो बे दुखु मोनखांनाय फैनायखायनो जोंनि रायजो राजाफ्रा बा जोंनि दैदेनगिरिफोरा जायफोरा बिबानाव दङ बिथांमोनहा सरकारखौ नारसिननायनि गेजेरजोंब्लाबो जाहाथे बिथांमोनखौ लाबोनायनि थाबैनो खाबु लायो, हथात बैयाव जानाय लोंनाय बायदिसिनानि जाहाथे खाबु खालामना होनो, बेखौ जोङो साफ्रोमबो नारसिननो गोनांथि जानानै फैबाय। दा बेखौनो नोंथांमोननि सिगाङाव बुंथिनानै होनो लानाय जादों। बाखि गुबुन गुबुन खोथाफोरखौ नोंथांमोनहा गावबा गावबो जों साननो हाखायो, अब्लाबो बे खोथाखौ बुंफिनबावनाय जादों। एसेनोसै, गोजोन्थों।